নমস্কাৰ বন্ধুসকল, মই উপস্থিত আছোঁ সুকঞ্জনী প্ৰাথমিক বিদ্যালয় আৰু ইয়াতে সৰস্বতী পূজাৰ প্ৰস্তুতি কেনেদৰে চলাইছে আপোনালোকক দেখুৱাইছোঁ। ইয়াতে অভিভাৱকসকলে ধুনীয়াকৈ শাক পাচলি কুটি আছে। আজি খানা খোৱা হ'ব ইয়াতে। আৰু এনেদৰে পূজাৰীয়ে মাৰ প্ৰতিমা স্থাপন কৰি পূজা পাঠ আৰম্ভ কৰি দিলে। শৈশৱৰ দিনৰ কথাবোৰ মনত পৰি যায়। আমিও এনেদৰে স্কুলত গৈ এনেকুৱা পূজা পাঠ কৰিছিলোঁ, মাৰ ওচৰত প্ৰাৰ্থনা কৰিছিলোঁ যাতে পৰীক্ষাবোৰ পাছ কৰি যাওঁ। আজিকালি যে জানে সৰু সৰু ছোৱালীবিলাকে চব ৰীল বনোৱাত ব্যস্ত। আৰু এতিয়া আমি খানাৰ প্ৰস্তুতি চাওঁ কেনেদৰে চলাইছে। আজি খানাৰ আইটেমবিলাক কওকচোন। আমাৰ আজি আইটেমত আছে বন্ধাকবি আলু তৰকাৰী, তাৰপিছত বিলাহীৰ টক আৰু গাজৰ চালাড, দালি, পাপৰ, এয়াই আৰু। চাওক, মই এই ভিডিঅ'টো কিয় দেখালোঁ, বহুতে ডাঙৰ ডাঙৰ স্কুল কলেজত গৈ ভিডিঅ' বনায়, কিন্তু মই এটা সৰু স্কুল এখনত ভিডিঅ' বনাইছোঁ যাতে আপোনালোকে দেখাব তেওঁলোকে কেনেদৰে সৰস্বতী পূজাৰ প্ৰস্তুতি চলায়। আৰু আপোনালোকে কমেণ্ট কৰি জনাব আপোনাৰ অঞ্চলত থকা স্কুলবোৰে কেনেদৰে প্ৰস্তুতি চলাইছে। এটলিষ্ট সিহঁতৰ তাতে গৈ এটা ফটো লওক বা ভিডিঅ' লওক, সিহঁতে বহুত ভাল পাব। কাৰণ ডাঙৰ স্কুল কলেজততো বহুতেই যায়, আপোনালোকে সৰু সৰু স্কুলবোৰত যাই অলপমান গুৰুত্ব দিব। তেওঁলোকে ছাৰ বাইদেউসকলে বহুত ভাল পায়।